মই আজি বহুত দিনৰ পৰা এটা কথা ভাবি আছিলোঁ। সেইটোৱে আপোনালোকৰ লগত মই আজি শ্বেয়াৰ কৰিব বিচাৰিছোঁ। কথাটো এনেকুৱা ধৰণৰ যে মন্দিৰবোৰত স্ত্ৰীৰ নামত মানে মহিলাৰ নামত বহুত বস্তু থাকে, হয়নে? উদাহৰণস্বৰূপে যদি ক'ব যাওঁ, কি থাকিব পাৰে? মহিলাৰ নামত মন্দিৰত বহুত কথাই থাকে। উদাহৰণস্বৰূপে মালা, পূজা, বন্দনা, সাৰথি, পুষ্পাঞ্জলি, কিমানটা 5-6টা ওলাই গ'ল। বন্দনা, সাৰথি, পুষ্পাঞ্জলি, শ্ৰদ্ধা, মালা, এইবোৰ থাকে। কিন্তু পুৰুষৰ নামত কেৱল এটাই থাকে, আৰু সেইটো হৈছে ঘণ্টা। যোনেই যেনেকেই পাৰে বজাই থৈ গুচি যায়।